Hello friends, once again welcome back to my channel Clay Kitchen. Friends সকল ৰঙালাও ধুনিয়া yellow orange color বা কেতিয়াবা deep orange color মোৰ কিন্তু খুবেই প্ৰিয় মোৰ দৰে বাৰু আপোনাৰো প্ৰিয় নেকি ৰঙালাও Friends সকল আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিব লৈছো এয়া ধুনিয়া orange colorৰ ৰঙালাও বাৰু আমাৰ বাবে কিমান উপকাৰী আপোনালোকে জানেনে friends ইয়াত বিটা carotene প্ৰচুৰ পৰিমাণে পোৱা যায় ভিটামিন C ভিটামিন E আইৰণ লগতে পটাছিয়াম ইয়াত প্ৰচুৰ পৰিমাণৰ ফাইবাৰো পোৱা যায় ভিটামিন A আছে গতিকে আমাৰ eyesighতৰ বাবে খুবেই উপকাৰী বিটা কেৰোটিনটো থাকে লগতে যেহেতু ভিটামিন C ও আছে ই আমাৰ শৰীৰৰ ইমিউন সিস্টেমটো বুষ্ট আপ কৰাত সহায় কৰে হাৰ্ট হেলথ মেইনটেইন কৰি ৰখাত সহায় কৰে স্কিনৰ বাবে উপকাৰী আৰু লগতে যেহেতু ইয়াত প্ৰচুৰ পৰিমাণৰ ফাইবাৰ আছে গতিকে ই weight loss বা weight managementটো সহায় কৰে আৰু স্কলাৰছ সকলে এয়াও কয় যে ফ্ৰেণ্ডছ সকল ইট ৰিডিউচেছ দ্য ৰিস্ক অফ চাৰ্টেইন টাইপছ অফ কেঞ্চাৰ আমাৰ মাজত কিছু সংখ্যক লোকে কয় যে ৰঙালাও নাখাব গেছ হয় কিন্তু ফ্ৰেণ্ডছ সকল যদি আপোনাৰ ডাইজেষ্টিভ সিস্টেমটো উইক হয় তেনেহ'লে অকল ৰঙালাওই কিয় অন্য কোনো ভেজিটেবলছতো আপোনাৰ গেছ হ'ব পাৰে এতিয়ালৈকে স্কলাৰছ সকলে ৰঙালাওৰ কোনো তেনেকৈ সাইড ইফেক্ট পোৱাই নাই বহুত ৰেয়াৰ বুলি কৈছে এইটো হয় কেতিয়াবা ষ্টামাক ডিসকমফৰ্ট হ'ব পাৰে বা ডায়েৰিয়া হ'ব পাৰে নজিয়া হ'ব পাৰে এয়া অৱশ্যে যদি এক্সেছিভ ইনটেক হয় বা বহুত বেছিকৈ খায় তেতিয়াহে গতিকে ফ্ৰেণ্ডছ সকল আপোনাৰো যদি মোৰ দৰে ৰঙালাও প্ৰিয় নিৰ্ভয়ে ৰঙালাও খাব পাৰে পিছে সঠিক পৰিমাণত খাব প্ৰয়োজনতকৈ বেছি খালে যিকোনো বস্তুৱেই আমাৰ বাবে অপকাৰী হ'ব পাৰে নহয় জানো মেইন পইণ্টটো হ'ল ফ্ৰেণ্ডছ সকল ৰঙালাও কেনেধৰণে আমাৰ ডায়েটত ইনক্লুড কৰিলে আমি বেছি উপকৃত হ'ম আমাৰ মাজত ৰঙালাওৰ বিভিন্ন ধৰণৰ ৰেচিপিজ আছে বিভিন্ন ধৰণৰ কুইজিনছ আছে কিন্তু বিশেষজ্ঞসকলে কৈছে ফ্ৰেণ্ডছ সকল to have the health benefits of pumpkin the best way is to include it in our diet is in roasted form পিছে আপুনি steam কৰি boil কৰি bake কৰি বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন তৈয়াৰ কৰিব পাৰে আৰু নহলে বা একেবাৰে কম সময়তে তৈয়াৰ কৰা কম উপকৰণেৰে খুবেই সোৱাদযুক্ত এটা pumpkin soup try কৰি চাব পাৰে মই আজি আপোনালোকৰ সৈতে এই pumpkin soupৰ ৰেচিপিটো ভাবিলো শেয়াৰ কৰো আহকচোন চাও কেনেকৈ মই তৈয়াৰ কৰিলো pumpkinৰ soup ফ্ৰেণ্ডছ সকল আহক ৰঙালাও soup বনাও ইয়াৰ বাবে এয়া মই এবাটি ৰঙালাও লৈছো ধুনিয়াকৈ ধুই পিচ পিচ কৰি কাটি লৈছো সৰু ডাঙৰ নিজৰ ইচ্ছামতে আপুনি ল'ব পাৰে আৰু এয়া একে সমান একে বাটিৰে এবাটি মই পানী দিছো অকমান নিমখ দি দিও আৰু এয়া ঢাকনি লগাই মই 3টা বা 4টা চিটি আহিবলৈ দিম এয়া ফ্ৰেণ্ডছ সকল চিটি মাৰিলে আগতে 2টা মাৰিছিলে এটো 3 নম্বৰ এতিয়া মই গেছটো অফ কৰি দিম আৰু নিজে নিজে ভাপটো যাবলৈ দিম ফ্ৰেণ্ডছ সকল আহক চাও প্ৰেছাৰ গ'ল আহক ৰঙালাওখিনি খুলি চাও বাহ বৰ ধুনীয়াকৈ বইল হৈছে এতিয়া ফ্ৰেণ্ডছ সকল মই ইয়াতে এইখিনি মেশ কৰি লম গৰম পানীখিনিতে মেশ কৰি লম মই পানীখিনি পেলাই নিদিও আপোনাৰ ইচ্ছা কৰিলে আপুনি বেলেগকৈ পানীৰ পৰা উঠাই মানে টুকি লৈ পেলাই বেলেগকৈ ৰঙালাওখিনি মেশ কৰিব পাৰে মই পিছে এইখিনি পানী ইউজ কৰিম সেইখিনি পানীতে মই চুপ তৈয়াৰ কৰিম গতিকে মই এনেকৈ কৰিছো এয়া ফ্ৰেণ্ডছ সকল মোৰ মেশ কৰা হৈ গ'ল আহক এতিয়া নেক্সট ষ্টেপটো কৰো আহক ফ্ৰেণ্ডছ সকল ষ্টাৰ্ট কৰো এয়া মই 1 টেবুলস্পুন বাটাৰ দিছো মই আজি চুপ বাটাৰতে তৈয়াৰ কৰিম বাটাৰ যাতে জ্বলি না যায় তাৰ বাবে মই অকমান ৰিফাইন্ড অইল দি দিম এয়া ৰাইচ ব্ৰেন অইল ইউজ কৰিছো ফ্লেমটো মই লো মিডিয়াম ফ্লেমতে ৰাখিছো বাটাৰখিনি ৰেডি হৈ গ'ল ফ্ৰেণ্ডছ সকল আহক এতিয়া ইয়াত অন্য ইনগ্ৰেডিয়েন্টছখিনি দি লওঁ এয়া লৈছো মই অকমান আদা মিহিকৈ কাটি লৈছো জলকীয়া মিহিকৈ কাটি লৈছো নহৰু মিহিকৈ কাটি লৈছো আৰু এটা সৰু পিয়াজ মিহিকৈ কাটি লৈছো পিয়াজটো অৱশ্যে ফ্ৰেণ্ডছ সকল অপচনেল হয় আপোনাৰ ইচ্ছা নহলে নিদিবও পাৰে এইখিনি অলপ পৰ লৰাই ইয়াৰ এটা ধুনীয়া সুগন্ধি অহালৈ ভাজি লম ফ্ৰেণ্ডছ সকল আজি যদি মোৰ এই আপলোডটো ভাল লাগে তেনেহলে কিন্তু প্লিজ লাইক দিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেললৈ আপুনি প্ৰথমবাৰ আহিছে মোৰ আপলোড ভাল লাগিলে আগলৈও চাব বিচাৰিলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি অল বাটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব
এয়া ফ্ৰেণ্ডসকল মই অকণমান কেপচিকাম প্ৰায় 1 টেবুল স্পুন মিহি মিহিকৈ কাটি লৈছোঁ আৰু মটৰ কেইটামান লৈছোঁ ফ্ৰেছ মটৰ কিয়নো অকল ৰঙালাওৰে চুপ খোৱাতকৈ এনেকৈ অকণমান মিক্স ভেজি দি খালে বেছি ভাল লাগিব নহয় জানো আপোনালোকে ইচ্ছা কৰিলে বেলেগ বেলেগ আৰু ইয়াত ভেজিছ এড কৰিব পাৰে মই অকল এই দুবিধেই দিছোঁ অলপ পৰ লৰাই ভাজি ল'ম অকণমান নিমখ দি দিওঁ অলপ পৰ মিলাই দিওঁ নিমখ দিওঁতে খালি অলপ মনত ৰাখিব লাগে কিয়নো আমি আগতেও নিমখ দিছোঁ ৰঙালাওখিনি বইল কৰোঁতেও নিমখ দিছোঁ এতিয়া এইখিনি মই অলপ পৰ ঢাকি থৈ দিম এয়া মই ল' মিডিয়াম ফ্লেমতে বনাই আছোঁ আহক ফ্ৰেণ্ডসকল চাওঁ বা বৰ ধুনীয়া কেপচিকামৰ সুগন্ধি আহিছে আমাৰ মটৰ আৰু কেপচিকামখিনি হৈছে ফ্ৰেণ্ডসকল অকণমান ক্ৰাঞ্চি হৈ থাকিলেই ভাল লাগে আহক এতিয়া ইয়াত ৰঙালাওখিনি দি দিওঁ মেছ কৰি লোৱা ৰঙালাওখিনি ইয়াত ধুনীয়াকৈ ইয়াত বাকি দিলোঁ বহুত গাঢ় হৈ আছে ফ্ৰেণ্ডসকল ইয়াত অকণমান পানী দিব লাগিব মই কুকাৰটোৱে অকণমান আউটাই পেলাই পানী অকণমান দি দিছোঁ প্ৰায় সৰু বাতিৰে এবাতি হ'ব ইয়াত ফ্ৰেণ্ডসকল মই কৰ্ণফ্ল'ৰ আৰু বেলেগকৈ ইউজ নকৰোঁ যেনেকৈ আমি অন্য চুপবিলাকত ব্যৱহাৰ কৰোঁ ইয়াত যিহেতু ৰঙালাওটো অলপ পিছত এনেও গাঢ় হৈ যায় গতিকে কৰ্ণফ্ল'ৰ আৰু মই ইউজ নকৰোঁ এতিয়া চাই লওঁ প্ৰয়োজন হ'লে পিছত আকৌ অকণমান পানী দিব লাগিব এয়া ফ্ৰেণ্ডসকল এবাউট 1 টিস্পুন ব্লেক পেপাৰ পাউডাৰ জালুকৰ গুড়ি এয়া দি দিলোঁ অলপ লৰাই দিওঁ এতিয়া ফ্ৰেণ্ডসকল এয়া মই 2 টিস্পুন টমেটো চচ লৈছোঁ আৰু 1 টিস্পুন গ্ৰীণ চিলি চচ লৈছোঁ এয়া দি দিওঁ আৰু এয়া অকণমান বন্ধাকবি মই স্ক্ৰিপ কৰি কাটি লৈছোঁ ক্ষীণ দীঘলকৈ এয়া মই উতলত দিছোঁ এয়া মই ভাজি লোৱা নাই ফ্ৰেণ্ডসকল মোৰ চুপখিনি বহুত গাঢ় হৈ আছে মই অকণমান পানী দি দিছোঁ প্ৰায় হাফ বাউল লিক ৱাৰ্ম ৱাটাৰ আৰু এতিয়া ধুনীয়াকৈ এক উতল আহিবলৈ দিম এয়া ফ্ৰেণ্ডসকল আমাৰ পামকিন চুপ ৰেডি হৈ গ'ল আহক গেছটো অফ কৰি দিওঁ আৰু গৰম পৰিৱেশন কৰোঁ ফ্ৰেণ্ডসকল গৰম পামকিন চুপ ৰেডি টু চাৰ্ভ এনেকৈ যদি ট্ৰাই কৰা নাই প্লিজ এবাৰ ট্ৰাই কৰি চাব খুবেই হেল্ডি হয় খুবেই টেষ্টি হয় তেন্তে ফ্ৰেণ্ডসকল আজিলৈ আহোঁ আকৌ লগ পাম এটা নতুন আপলোডেৰে সৈতে